মই এইটো সূতা ইউজ কৰিছোঁ আৰু সূতাটো এনেকৈ কাটি লৈছোঁ। কাটি লৈ মাজতে বান্ধি লৈছোঁ যাতে সূতাখিনি খেলি মেলি হৈ নাযায়। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। দহি বটাৰ এটা সহজ উপায়, 2 মিনিটতে আপোনালোকে দহি বটিব পাৰিব। আহকচোন আমি এতিয়া কি চাওঁ। আমি বগা সূতাৰে দহি বটিছোঁ, তাৰ লগত বগা গুলি দিয়ে আমি গাঁঠি দিম। এতিয়া দেখা পাইছে গাঁঠি দিম। গাঁঠি আমি আজিকালি 2-3টামান দিম গাঁঠি। 1 2টা 3টা 4টা এনেতে আমি গাঁঠিকেইটা এতিয়া টাইট কৰি ল'লোঁ। মানে গাঁঠিটো অকণমান দীঘল হ'লে ভাল হয়, এতিয়া দেখিবলৈ সুন্দৰ লাগে। আজিকালি এইটো নতুনকৈ ওলাইছে, আপোনালোকে হয়তো দেখিছেই চাগে। এনেকৈ অকণমান দীঘল কৰিলে বৰ সুন্দৰ লাগে দেখি। আৰু এতিয়া আমি এইখিনি বান্ধি দিম। বহুতে হয়তো জানে দহি বটিবলৈ, কিন্তু কিছু সংখ্যক লোকে নাজানিবও পাৰে, বা মইনো কেনেকৈ গাঁঠিছোঁ হয়তোকে আপোনালোকক দেখুৱাইছোঁ। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ফেমিলি ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব যদি ভাল পায়। এতিয়া আপোনালোকে দেখি আছে যে গাঁঠি সূতাখিনি আমি মাজত লৈ পেলাই গাঁঠি মাৰি দিছোঁ। সূতাটো অলপ মোটা হ'লে বৰ ভাল লাগে নহয় জানো, সেইকাৰণে অলপ মোটাকৈ দিছোঁ। এতিয়া টাইটকৈ আমি গাঁঠিটো দি দিলে গাঁঠি আছোঁ যাতে ঢিলা হৈ নাযায় বুলিকে 3টামান আকৌ গাঁঠি দি এতিয়া সূতাখিনি লৈ আকৌ একে প্ৰচেছ ঘূৰাই পেলাই এতিয়া আমি গাঁঠি মাৰি দিলেই হ'ল। মোৰ আগৰ আৰু 2-3টামান দহি গুঠাৰ নতুন ষ্টাইল আছে, আপোনালোকে চাব পাৰে ইচ্ছা কৰিলে। মণি লগাই কেনেকৈ কৰে সেই তেনেকুৱাও ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। এতিয়া আমি গাঁঠি মাৰি আছোঁ এয়া। আৰু লাষ্টত আমি কি কৰিম, এই সূতা বেজিটো আমি এনেকৈ ভিতৰলৈ দি সুমুৱাই দিম। ভিতৰেদি আমি সূতা এডাল দি এনেকৈ উলিয়াই দিম। এতিয়া সমান জোখত কাটি দিলেই হ'ল। এয়া আমাৰ দহি বটা হৈ গ'ল। যদি ভাল লাগিলে আপোনালোকক ক'ৰবাৰ কৈছোঁ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু ৰঙালী বিহুৰ আগতীয়াকৈ সকলোকে শুভেচ্ছা জনালোঁ। বাই বাই। সুস্থ থাকক, হেপী থাকক, স্মাইল কৰি থাকক। বাই।